হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া দেউতা যাব ওলাইছে চেণ্টাৰলৈ। ঘৰৰ বজাৰ কেইটামান কৰিবলগীয়া আছে আৰু লগত ময়ো ওলাইছোঁ দেউতাৰ লগত। আমাৰ গাঁৱৰ ৰাস্তা কিমান গেলি আছে, অহা যোৱা কৰিবলৈ অসুবিধা। মই গৈ আছোঁ খোজকাঢ়ি। বজাৰ সমাৰ কৰি আহিলোঁ, আপোনালোকক দেখুৱাবলৈ নহ'ল। এতিয়া আমি ঘৰলৈ উভতি আহি আছোঁ। এয়া আমি আহি নামঘৰৰ সন্মুখ পালোহি। আমাৰ গাঁৱৰ নামঘৰ হয় এইখন। আৰু নামঘৰৰ ওচৰতে ৰাইজে এয়া ধান খেতি কৰিছে। বজাৰ কৰি আহি এয়া মায়ে বনাই থোৱা ৰুটি লৈছোঁ চাহৰ লগত খাবলৈ।